Hello friends, স্পেচিয়েল আছাম চেনেললৈ স্বাগতম জনাইছোঁ বন্ধুসকল। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। চ' বন্ধুসকল, আপোনালোকৰ আজিৰ দিনটো শুভ হ'ব কেনেকৈ? চ' আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে আছে মেঘ ৰাশি। মেঘ ৰাশিত আছে যে ৰাশিৰ আদ্ৰাক্ষৰ অ ল, শুভকাৰক গ্ৰহ মংগল, শুভ সংখ্যা 1 9, শুভ ৰং বগা। পিছবেলাৰ পৰা দিনটো যথেষ্ট উন্নত পাব। সামাজিক কামত জড়িত থকা ভাল পাব। প্ৰেম প্ৰীতি বেয়া নহ'ব। স্বাস্থ্যও প্ৰায় ভালেই থাকিব। 2 নম্বৰতে আছে আপোনাৰ বিষ ৰাশি। বিষ ৰাশিৰ ক্ষেত্ৰত ৰাশিৰ আদ্ৰাক্ষৰ ই, হচৰি ই, হচৌ উ, ব। শুভকাৰক গ্ৰহ শুক্ৰ, শুভ সংখ্যা 2 6, শুভ ৰং নীলা। কৰ্মত উৎসাহ থাকিব। ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰা দৃঢ়তা, পাৰিবাৰিক জীৱন সুখ চাঞ্চল্যময়, সকলোৰে লগত মিলিজুলি থাকি ভাল পাব। আৰু 3 নম্বৰতে আছে আপোনাৰ মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ৰাশিৰ আদ্যাক্ষৰ ক, তৃতীয় ছ, ঘ, শুভকাৰক গ্ৰহ বুধ, শুভ সংখ্যা 1 5, শুভ ৰং সেউজীয়া। বন্ধু বান্ধৱ আত্মীয় স্বজনৰ লগত সম্ভাৰ সম্প্ৰীতি বৃদ্ধি হ'ব। মান উন্নত আৰু মুকলি পাব। শাৰীৰিক দিশতো বিশেষ আমনি নাই। পাৰিবাৰিক জীৱন সুখ শান্তিময় হ'ব। চ' এইকেইটা আছে। চ' তাৰপিছত আছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত আছে ৰাশিৰ আদ্যাক্ষৰ দন্তীয়া দ আৰু হ, শুভকাৰণ গ্ৰহ চন্দ্ৰ, শুভ সংখ্যা 2 3, শুভ ৰং সোণালী। আনৰ হিত সাধি ভাল পাব। স্বাস্থ্য প্ৰায় ভালেই। ইষ্ট কুটুম্বক বন্ধুবৰ্গৰ আগমন হ'ব পাৰে। শৰীৰবোৰ ক্লান্ত অনুভৱ কৰিব। শিল্পী সাহিত্যক তৰ্ক বুদ্ধিজীৱী বাবে কি হ'ব? অনুকূল হ'ব। তাৰপিছত আছে সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ৰাশিৰ আদ্যাক্ষৰ এম টি, শুভকাৰক গ্ৰহ ৰবি, শুভ সংখ্যা 1 9, শুভ ৰং বাদামী। সামাজিক কামত ব্যস্ত থকাসকলৰ বাবে উন্নত দিন। শৰীৰ মধ্যম, ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰা দৃঢ়তা। পিতৃৰ শৰীৰ বৰ অনুকূল দেখা নাযায়। আৰ্থিক সমস্যাই চিন্তিত পেলাব। তাৰপিছত আছে কন্যা। কন্যা আছে ৰাশিৰ আদ্যাক্ষৰ প আৰু মধুনীয়া ঠ, শুভকাৰক গ্ৰহ বুধ, শুভ সংখ্যা 1 5, শুভ ৰং বগা। যিকোনো কামতে আগভাগ লৈ ভাল পাব। পিছে সকলো কথা আগভাগ ল'বলৈ গৈ কোনো অপ্ৰস্তুত হ'ব পাৰে। প্ৰেম প্ৰীতিও শুভ হ'ব। তাৰপিছত আছে তুলা। তুলা ক্ষেত্ৰত আছে ৰাশিৰ আদ্যাক্ষৰ ৰ ত, শুভকাৰক গ্ৰহ শুক্ৰ, শুভ সংখ্যা 5 6, শুভ ৰং নীলা। উন্নত দিন। কোনো শুভ সংযোগ লাভ। সামাজিক কামত আপোনাৰ দৃঢ় পদক্ষেপ দেখি বহুতে শ্ৰদ্ধা কৰিব। সংগীতৰ আদিৰ কালত পাৰদৰ্শিতা। দাম্পত্যটো কি হ'ব? শুভ হ'ব। তাৰপিছত আছে বৃশ্চিক। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ৰাশিৰ আদ্যাক্ষৰ দন্তীয়া ন আৰু অন্ত্যেষ্ট জ, শুভকাৰক গ্ৰহ মংগল, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং গুলপীয়া। শৰীৰ প্ৰায় ভালেই। ওচৰ চুবুৰীয়া তথা আত্মীয় স্বজনৰ লগত সদ্ভাৱ সম্প্ৰীতি বৃদ্ধি পাব। নতুন সা সম্পত্তি লোৱাৰ চিন্তা কৰিব পাৰে। তাৰপিছত আছে ধনু। ধনুৰ ক্ষেত্ৰত আছে ৰাশিৰ আদ্যাক্ষৰ দন্তীয়া ধ, ফ ভ, শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ সংখ্যা 3 9, শুভ ৰং মাখন। ঘৰুৱা পৰিৱেশ সুখ উন্নত বুলিব নোৱাৰি। কাৰো লগত কোনো কথাত মনোমালিন্য হ'ব পাৰে। সকলোৰে লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰক। তাৰপিছতে আছে আপোনাৰ মকৰ ৰাশি। মকৰৰ ক্ষেত্ৰত হৈছে যে ৰাশিৰ আদ্যাক্ষৰ খ আৰু বগীয়া জ, শুভকাৰক গ্ৰহ শনি, শুভ সংখ্যা 6 7, শুভ ৰং ৰঙা। ধৰ্মীয় কৰ্মৰ প্ৰতি আস্থা বাঢ়িব। সামাজিক একমাত সক্ৰিয় হোৱাত মানুহে ভাল পাব। কলা সংস্কৃতি বজাই ৰখাত দৃঢ়তা আৰু মন উন্নত। তাৰপিছতে আছিলে কুম্ভ। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ৰাশিৰ আদ্যাক্ষৰ গ, তালবীয়া শ আৰু দন্তীয়া শ, শুভকাৰক গ্ৰহ শনি, শুভ সংখ্যা 4 7, শুভ ৰং কলা। সাহিত্য সংগীত অভিনয় আদি কলাত দক্ষতা। ব্যস্ততাৰে দিনটো পাৰ হ'ব। ধৰ্মীয় কৰ্ম সৎ চিন্তা কৰাৰ সুযোগ পাব। স্বাস্থ্য প্ৰায় ভালেই থাকিব। আৰু শেষৰটো হৈছে মীন। চ' মীনৰ ক্ষেত্ৰত কৈছে ৰাশিৰ আদ্যাক্ষৰ দন্তীয়া দ, প্ৰথম ছ, শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ সংখ্যা 2 আৰু শুভ সংখ্যা 2 3, শুভ ৰং মুগা। মনত কোনো ভয় আমনি কৰিব পাৰে। ভবামতে শুভ ফল পোৱাত বাধা। ধৰ্মীয় সংযোগ, খেলা ধূলা আদিত মনোযোগ বাঢ়িব। সৰু সুৰা ভ্ৰমণ পাব পাৰে। পুৰণা দিনৰ কথা মনলৈ আহিব। নতুন বন্ধু লাভ কৰিব। চ' বন্ধুসকল, আজিৰ যি আমাৰ ৰাশিৰ ফল আছিলে, চ' ৰাশিৰ ফল ইমানেই আছিলে। যদি আপোনালোকে প্ৰতিদিনাই ৰাশিফলটো চাবলৈ বিচাৰে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। যদি ভিডিঅ'টো ভাল পালে কমেণ্ট কৰি জনাব। ধন্যবাদ। আজিলৈ ইমানেই।